আপোনালোকে যদি গাহৰি ফাৰ্ম কৰি আছে তেতিয়াহ'লে গাহৰিটো গ্ৰ'থ যদি লোৱা নাই তেতিয়াহ'লে আপোনালোকে ব্যৱহাৰ কৰক লিভাৰ টনিক। তো মানুহে যেনেকৈ ভাত খাব নোৱাৰিলে কেতিয়াবা লিভাৰৰ ঔষধ খোৱা হয়, তো আমিও সেনেকৈ গাহৰিক কেতিয়াবা যদি দানা পানী ভালকৈ খোৱা নাই তেতিয়াহ'লে অলপ গ্ৰ'থ লোৱাৰ কাৰণে এনেকুৱা ধৰণৰ লিভাৰৰ ঔষধ আপোনালোকে ব্যৱহাৰ কৰক। যদি আপোনাৰ 50 কেজি ওজনৰ গাহৰি আছে তেতিয়াহ'লে এইটো অনুযায়ী এটাৰ বিনিময়ত এইটো 10 ml বা 15 ml মান দিব পাৰে। এইটো 10 ml বুলি যদি ধৰি লোৱা হয় তেতিয়াহ'লে এনেকৈ আপুনি এসোপা আৰু অলপ ইমান দিব পাৰে। যিহেতু মোৰ গাহৰি 6-7টা আছে, তো গতিকে মই এইটো দানা 2টা গাহৰিক দিওঁ। ইয়াৰ পৰা মই প্ৰায় 3 সোপামান দি দিওঁ। আৰু লিভাৰটো ব্যৱহাৰ কৰোঁ, এইটো খুব ভাল ৰিজাল্ট হয়। লগতে মিনাৰেল মিক্সাৰটো খুব ইম্পৰ্টেণ্ট হেল্থৰ গ্ৰ' কাৰণে। লিভাৰ টনিক আৰু এইটো যদি আমি মিনাৰেল মিক্সাৰটো ইয়াতে ডাঙৰ অনুযায়ী কিমান কেজি হৈছে সেইটো অনুযায়ী যদি আমি ব্যৱহাৰ কৰোঁ গাহৰিৰ খুব ভাল ৰিজাল্ট পোৱা যায়। বিশেষকৈ মাংসৰ কাৰণে যদি আপুনি কৰি আছে গাহৰিটো, তো মিনাৰেল মিক্সাৰটো খুব জৰুৰী। আপোনালোকে কোনটো কোম্পানী ব্যৱহাৰ কৰে? মইতো বৰ্তমান এইটো কোম্পানী ব্যৱহাৰ কৰি আছোঁ। যদি ইয়াতকৈ ভাল আৰু কিবা কোম্পানী আছে তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি চাই আছে ফাৰ্মাৰ বন্ধুসকলে খুব শ্বেয়াৰ কৰক। আমাৰ অসমৰ গাহৰি ফাৰ্মটো বহুত বৰ্তমান পিছ পৰি আছে, ডেভেলপ হ'ব লাগে। পাঞ্জাৱ হাৰিয়ানা নিচিনা ৰাজ্যক টক্কৰ দিবৰ কাৰণে অসমৰ যুৱ প্ৰজন্মই আগবাঢ়ি আহিব লাগে। ধন্যবাদ।